Hey everyone, welcome back to my another mini vlog. আজি সন্ধিয়া ধুনুৰ লগত তাই লালপুৰীখনলৈ মন্দিৰৰ ফালে ওলাই গৈছিল আৰু তাই নতুনকৈ লালপুৰী বেছি দেই গাইছ আৰু এটা কথা কৈ থওঁ আপোনালোকে যদি মামাৰ লালপুৰী লৈ আহা ছোৱালীবোৰ দেখে তেন্তে আঁতৰতে সাইড দিব কাৰণ মোৰ এক্সপেৰিয়েন্স আছে সেইকাৰণে আপোনালোকক কৈ থৈছো মানে সাৱধান হ'ব আৰু আমি দুজনী যেতিয়াই লগ হওঁ বাহাতৰ ঘৰলৈ আহো তেতিয়া মানে মন্দিৰৰ ফালে সন্ধিয়া এপাক ওলাই আহো আৰু এইফালে মন্দিৰত অলপ টাইম বহি মেলি খাবলৈ আহিলো চিকেন পকৰা আৰু মমো ইমানেই টেষ্টি আছিল যে চিকেন পকৰা আৰু মমোৰ টেষ্টটো মোৰ মুখৰ পৰা আঁতৰিয়ে যোৱা নাছিলে আৰু প্লেনিং আছিলে ৰাতিলৈ চিকেন আৰু পোলাও বনোৱা মানে বাহাতৰ ঘৰতে মই বনালো চিকেন তাই পোলাও বনাই মানে মোৰ চিকেন বনাই অলৰেডি হৈয়ে গৈছিলে কাৰণ মই আগতে চিকেনটো বনাই দিছিলোঁ এইফালে চিকেনৰ গ্ৰেভি বনালো দেই আকৌ মাছৰ জোলো বনাইছিলে এইফালে কঁঠালৰ মুচিও বনাইছিলে মানে টেষ্টিকে এসাঁজ খালো আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ফেচবুক পেজত চাই থকা সকলেও পেজটো ফ'ল' কৰি দিব আৰু আজিলৈ আহিছোঁ বাই